পাকিস্তানৰ সীমা হাইদৰে পাবজি খেলোঁতে শচীনৰ লগত ভাল পাই ভাৰতলৈ আহিলে। ভাৰতৰ অহাৰ পিছত সীমা হাইদৰৰ লাখ খুলি গ'ল। সীমা হাইদৰক এতিয়া চিনেমাত অফাৰ কৰিছে আৰু সীমা হাইদৰক গুজৰাটৰ এজন বিজনেছমেনে তেওঁক গাড়ী অফাৰ কৰিছে, জব অফাৰ কৰিছে। এতিয়া তেওঁক বিধায়কো বনাব হেনো। ভাবি চাওকচোন, পাকিস্তানৰ পৰা এজনী অহা তিৰোতাক ইমান সহায় কৰিছে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ কিছুমান যুৱাই পঢ়া লেখা কৰি এনেই ঘূৰি ফুৰিছে আৰু কিছুমানে ইমান কষ্ট পাই আছে, তেওঁলোকক সহায় কৰা নাই কিয়? কাৰণ কি বাৰু? আজিৰ ভিডিঅ'ত জনাবচোন মোক। পাকিস্তানৰ সীমা হাইদৰে পাবজি খেলোঁতে শচীনৰ লগত ভাল পাই ভাৰতলৈ আহিলে। সীমা হাইদৰৰ অহাৰ পিছত সীমা হাইদৰৰ সীমা হাইদৰক এতিয়া চিনেমাত অফাৰ কৰিছে আৰু সীমা হাইদৰক গুজৰাটৰ এজন বিজনেছমেনে তেওঁক গাড়ী অফাৰ কৰিছে, জব অফাৰ কৰিছে। এতিয়া তেওঁক বিধায়কো বনাব। ভাবি চাওকচোন, পাকিস্তানৰ পৰা এজনী অহা তিৰোতাক ইমান সহায় কৰিছে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ